বাস্তু শাস্ত্ৰৰ মতে ঘৰ কেনেকুৱা হ'লে সুখ শান্তি আৰু ধন বৃদ্ধি হয় জানেনে? নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত খুব বিশেষ হয় কাৰণ আজিৰ এই ভিডিঅ'টোত মই ক'ম বাস্তু শাস্ত্ৰৰ মতে ঘৰ কেনেকুৱা হ'ব লাগে, কোন দেশত কি থাকিলে শুভ বুলি ধৰা হয় আৰু কিছুমান ভুলৰ বাবে কিয় ঘৰত অশান্তি, টকাৰ সমস্যা বা মানসিক চাপ বৃদ্ধি পায়। কিন্তু এটা কথা আগতেই কৈ দিছোঁ, বাস্তু শাস্ত্ৰ এটা বিশ্বাস আৰু পৰম্পৰাৰ বিষয়। ইয়াক পজিটিভ এনভাইৰনমেণ্ট বা ডিচিপ্লিন লিভিঙৰ লগত বহুতে জড়িত কৰে। ভিডিঅ'টো শেষলৈকে চাওক কাৰণ শেষত মই ক'ম ঘৰত কোন 5টা ভুল একেবাৰে এভইড কৰিব লাগে। প্ৰথম ভুলটো হৈছে আপোনালোকৰ ঘৰৰ মূল প্ৰৱেশদ্বাৰ। বাস্তুমতে ঘৰৰ মেইন দুৱাৰ খুব গুৰুত্বপূৰ্ণ। চেষ্টা কৰিব দুৱাৰৰ লগত সদায় পৰিষ্কাৰ কৰি বা উজ্জ্বল কৰি ৰাখিবলৈ চেষ্টা কৰিব কাৰণ বহুতে বিশ্বাস কৰে পজিটিভ এনাৰ্জি ইয়াৰ পৰা ঘৰত সোমাই আহে। মেইন ডোৰৰ ওচৰত ভঙা জোতা বা গাৰ্বেজ বস্তু ওচৰতে নাৰাখিব। দ্বিতীয়, পূজাৰ ঠাই। বাস্তুৰ মতে পূজাৰ বাবে উত্তৰ পূব কোণ বা ঈশান কোণ খুব শুভ বুলি ধৰা হয়। এই ঠাইত শান্তি আৰু পজিটিভ ভাইব্ৰেশ্যন বেছি থাকে বুলি বিশ্বাস কৰে। কিন্তু পূজাৰ ঠাই বাথৰুমৰ কাষত নাৰাখিব। তৃতীয়, কিটচেন বা ঘৰৰ অন্য স্থান বুলি ধৰা হয়। দক্ষিণ পূব ডিৰেকশ্যন কিটচেনৰ বাবে শুভ বুলি ধৰা হয় কাৰণ ডিৰেকশ্যনত অগ্নিতত্ত্বৰ লগত জড়িত বুলি বিশ্বাস কৰা হয়। আৰু এটা গুৰুত্বপূৰ্ণ কথা, ৰান্ধনী ঘৰ লগত যদি কিটচেন থাকে তেতিয়াহ'লে টেনশ্যন আৰু আননেচেচাৰী খৰচ বাঢ়ে বুলি বিশ্বাস কৰে। চতুৰ্থ, বেডৰুম বা মাষ্টাৰ বেডৰুম দক্ষিণ পশ্চিম দিশত থাকিলে ঘৰৰ ষ্টেবিলিটি বৃদ্ধি হয় বুলি বিশ্বাস কৰে। শুই থাকোঁতে মূৰ দক্ষিণ বা পূব দিশে ৰাখি শোৱাটো শুভ বুলি ধৰা হয়। বিচনাৰ সন্মুখত মিৰৰ নাৰাখিব। বহুতে বিশ্বাস কৰে ইয়াৰ ফলত মানসিক অশান্তি বাঢ়ে। পঞ্চম, টকা আৰু লকাৰৰ ঠাই। বাস্তুমতে লকাৰ বা টকা ৰখা আলমাৰী উত্তৰ দিশত ৰখাটো শুভ বুলি ধৰা হয় আৰু লকাৰৰ ভিতৰত পেপাৰ বা আনলেছ বিল ভঙা বস্তু কেতিয়াও নাৰাখিব। ষষ্ঠ, তুলসী গছ। বহুত মানুহে বিশ্বাস কৰে ঘৰত তুলসী গছ থাকিলে পজিটিভ এনাৰ্জি বৃদ্ধি পায়। বিশেষকৈ পূব বা উত্তৰ পূব দিশত তুলসী ৰখাটো শুভ বুলি ধৰা হয়। সপ্তম, বাথৰুম আৰু পানীৰ দিশ। বাস্তুমতে পানীৰ লগত জড়িত বস্তু উত্তৰ পূব দিশত থাকিলে ভাল বুলি ধৰা হয়। বাথৰুম সদায় পৰিষ্কাৰ ৰাখিব কাৰণ ডাৰ্টি বাথৰুমক নিগেটিভ এনাৰ্জিৰ লগত জড়িত কৰা হয়। অষ্টম, ইলেক্ট্ৰনিক্স বা টিভি হেভি ইলেক্ট্ৰনিক্স দক্ষিণ পূব ডিৰেকশ্যনত ভাল বুলি কোৱা হয়। কিন্তু বাথৰুমত বেছি ইলেক্ট্ৰনিক্স থাকিলে টোপনি বা মেণ্টেল শান্তি প্ৰভাৱ পৰিব পাৰে। এতিয়া আহোঁ বাস্তুমতে ঘৰৰ কোন 5টা ভুল আপোনালোকে নকৰিব। ভঙা ঘড়ী ৰাখিব নালাগে। শুকান বা মৰা গছ নাৰাখিব। অন্ধকাৰ কোণবিলাক সদায় অন্ধকাৰ কৰি নাৰাখিব, পোহৰ কৰি ৰাখিব। ঘৰত চিঞৰ বাখৰ কৰি কথা নক'ব আৰু ডাৰ্টি এনভাইৰনমেণ্ট এভইড কৰিব কাৰণ ক্লিন আৰু পিচফুল ঘৰত মানুহৰ মাইণ্ড আৰু এনাৰ্জি দুয়োটাই প্ৰভাৱ পেলায়। আৰু এটা কথা মনত ৰাখিব, কেৱল বাস্তু কৰিলে নহয়, ঘৰত ৰেচপেক্ট, শান্তি আৰু পজিটিভ মানুহ থাকিলেও সেই ঘৰ বহুত সুখৰ হয় কাৰণ আচল পজিটিভ এনাৰ্জি আহে মানুহৰ ব্যৱহাৰ, চিন্তা, মনৰ পৰা। এতিয়া কমেণ্টত লিখিব আপোনাৰ ঘৰৰ কোন দিশত পূজাৰ ঠাই আছে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী ভিডিঅ' মই পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব।